সমগ্র জাতিকে উগ্রপন্থী বুলি কোৱা হয় তাৰ পৰিৱৰ্তে বহুতো বিশেষণ ব্যৱহাৰ কৰে বিশেষণ ব্যৱহাৰ নকৰাকৈ কাৰো নামেই নলয় নৰ খাদক নৰ পিপাসু কিয় আলফাই মাৰা মানুহখিনি মানুহ নাছিল নেকি পোক পৰুৱা গৰু গাহৰি আছিল নেকি যাৰ কাৰণে তেওঁলোকক নৰ খাদক বুলি নকয় নৰ পিপাসু বুলি নকয় আমি কৈছো বাৰে বাৰে যে আমি হত্যা সমৰ্থন নকৰো কিন্তু কিহৰ কাৰণে এই ঘৃণা কিহৰ কাৰণে এই বৈষম্য আমাৰ হুদাৰ অধিকাৰ আছে সেই কাৰণে আজি বড়ো ৰাইজে বেছিকৈ আগতকৈ বেছিকৈ ওলাইছে ডিভাইড আসাম 50-50 আমাক এৰি দিয়া ইমানই যদি বেয়া পোৱা ইমানই যদি ঘিণ কৰা আমাক এৰি দিয়া আমি নিজৰ মতে থাকিম আমি ট্ৰাইবেল আমি বড়ো আমি গাহৰি খোৱা আমি কেকুৰা খোৱা হামুক খোৱা আমাক এনেও ঘিণ কৰে বেলেগ কৈ থাকিবলৈ দিয়া কিন্তু লগত ৰাখি 1 ইঞ্চিও মাটি নিদিও বুলি কৈ লগত ৰাখি সদায় অত্যাচাৰ নকৰিবা আমাক সদায় অপমান নকৰিবা আমাক সদায় ইনসাল্ট নকৰিবা লগত ৰাখি আমাক বেলেগে থাকিবলৈ দিয়া মানুহ হত্যাকাৰী হত্যা কৰিয়েই আলফাই হোক এনডিএফবিয়ে হোক কিয় বড়ো হলে নৰখাদক হয় আলফা হলে কিয় হিৰো হয় কি কাৰণত আমাৰ উত্তৰ লাগে আমি কোৱা নাই নকবা এনডিএফবি কো কোৱা নৰখাদক কোৱা আলফা কো কোৱা আমি অন্য সৰু সুৰা বিদ্ৰোহী সংগঠনৰ আমি নাম নলওঁ এনে যদি বিচাৰ আমাৰ ওপৰত চলাই থাকে বড়ো ৰাইজ শান্তিপ্ৰিয় এতিয়া যিকোনো প্ৰকাৰে যি শান্তি প্ৰক্ৰিয়া চলিছে এই শান্তি প্ৰক্ৰিয়া যাতে নাভাঙে সেই কাৰণে আজি ৰাইজ ওলাই আহিছে সেই কাৰণে আজি ৰদকো ৰদ বুলি নাভাবি ইয়াত এনেকে বহি আছে খোজ কাঢ়িছে 3-4 কিলোমিটাৰ ৰাস্তা দিनै বড়ো ৰাইজে শান্তি নাংগौ খাইছে দিनै नोंथांमोना बेबादि ओंखारदों আজি যদি শান্তি ভংগ হয় কাইলৈ যদি আকৌ বোমা ফুটে কাইলৈ যদি কাৰোবাক যদি অপহৰণ কৰে পুৰহিলৈ যদি কাৰোবাক আকৌ হত্যা কৰে কোনে ল'ব এই দায়িত্ব আমি নলওঁ তাৰ বাবে দায়ী আমি নহয় হয়তো এনডিএফবিও নহব তাৰ দায়ী হ'ব একমাত্ৰ চৰকাৰ লোক আপোনালোকে দায়িত্ব অন্যায় কৰক অবিচাৰ কৰক মাহিয়াৰ দৃষ্টিৰে চাওক ডিসক্ৰিমিনেশন কৰা তাৰ পিছত তামসা চোৱা আমি ইয়াক কেতিয়াও গ্ৰহণ নকৰো আজি যিসকলে জেলত আছে ৰঞ্জন দৈমাৰীকে সহিতে যেতিয়া তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হল বুলি ক'লে ওলাই আহিলে কোৰ্টত গাড়ীত উঠিলে তেওঁলোকৰ সকলোৰে মুখত হাঁহি মই ভিতৰত তেওঁলোকক লগ পাইছো তেওঁলোকে কৈছে আমাৰ কাৰণে চিন্তা কৰিব নালাগে গাড়ীত উঠি দিয়াৰ নামলাই কৈ গ'ল আজীৱন জেলত থাকুঁতে বড়োলেণ্ড হৈ যাব তেওঁক এৰিলেও নেৰিলেও বড়োলেণ্ড হ'বই লাগিব তেওঁ চিন্তা কৰা নাই মই জেলত যাম চিৰজীৱন জেলত থাকিম কি হ'ব তেওঁ কৈ গৈছে মই যিহৰ কাৰণে যুঁজিছো যিহৰ কাৰণে লাগিছো মই যি মানুহৰ কাৰণে মই অধিকাৰ বিচাৰিছো সেইটো মোক জেলত ৰাখিলেও হ'বই পাবই দিবই লাগিব বড়োসকলক সেই কথা তেওঁ কৈ গৈছে ইয়াত কৈ ডাঙৰ উৎসাহ আমাক কি লাগে তেওঁলোকৰ যি এই জাজমেন্টে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিলে সেই কাৰাদণ্ড দিয়াই আমাৰ কাৰণে এটা আশীৰ্বাদ হ'ল जों एसे थेन्थ'हां माहां जाहांबायमोन बर'फ्रा যদিও बड़ोलेण्ड आन्दोलन सोलिबाय थादों किन्तु नैबे बिथांखौ आरो गुबुन सागु लोगोफोरखौ मावथिफोरखौ
थैजासिम जेलाव होबाय होनना फोसावनाय लोगो लोगो बर'फ्रा सिरि मोनखांजोब्बाय बेवहाय बिथांमोनखौ जेल होनाया जाथिनि थाखाय बर' हारिनि थाखाय बे गिदिर बोरसो जों बेखौ बोर हिसाबै नाजावनो नांगोन बिथांमोननि थाखायनो दिनै इसिबां आइ आफाया खस्थ' खालामनानै खामानि दामानि गारनानै सान्दुंखौ सान्दुं सानालासिनो किल'मिटार 4 बा थाबायनानै दिनै बेयाव सान्दुंजों मोखां खालामनानै जिरायगासिनो बिथांमोननि बे जेल जानायासो जोंखौ दिनै गोदान बोलो होबाय बे बोलोखौ जोङो जेब्लाबो लाखिनो नांगोन हागोन ना रायजो राजाफोर भेरि गुड हानांगोन आरो हाखायो बेखौ दिनै बर'फ्रा 50 बोसोर दिन्थिबोगासिनो दङ दिनै बिथांमोननि एरेस्टआ बिथांमोनखौ जेलाव हरफिननाया थैजासिम जेलाव दोननायनि भार्डिक्ट होनाया ससियेल मिडियायाव मोनसे मुभमेन्ट लाबोदों बेबादि मुभमेन्ट मालाबाबो फैयाखैमोन फेसबुकआव गासैबो बर' फिसाफ्रा गावनि प्रफाइलफोरखौ डिआर नाब्लानि फट' होनानै लाजोबदों सोर थिनदों गोदानहै बर' रायजो राजा बर' फिसाफोरखौ हारिखौ अननो थाखाय बे जाथाया जोंखौ दिनै फोरोंबाय बेनि थाखाय बिथांमोना गाज्रि नोजोरजों हरदोंब्लाबो दिनै बे जोंनि थाखाय मोनसे बोर बादिहाय नुजादों जों सानसेसो बेयाव खस्थ' खालामदों बिथांमोना बोसोर 32 बोसोर खस्थ' खालामबाय बिनि उनावबो दिनै आरो थैजासिम जेलाव थानांबाय सासे मानसिखौ इसिबां अत्याचार बोरै खालामनो हायो एजन মানুহক ইমান অত্যাচার কেনেকৈ কৰিব পাৰে 2010 প্ৰায় এতিয়ালৈকে 3 বাৰ জেলত গ'ল ডিআৰ নাবলা মনত আছে নে নাই जों बावनो हानाय नङा गोसोआव लाखिनो नांगोन मोनसे संगठननि सासे मानसिखौ माबादि इसिबां इनाय खालामनो हादों 2010 मायथाइयाव हमनानै लाना फैनायनि उननिफ्राय दासिम खेबथाम जेलाव थांनांबाय नाथाय जोंहा फोथायनाय दङ बिथांखौ हगारनो नांथारगोन आरो बिथाङा गनानै फैफिनथारगोन आरो जों बिथांखौ बरायनो मोनथारगोन बे जों दिनै सतबांसा लानांगोन তেওঁ মুকলি হৈ আহিব আমাৰ বিশ্বাস তেওঁ মুকলি কৰি দিবই লাগিব আৰু যদি নহয় তেনেহলে এই বৈষম্যৰ পৰিণাম অসম চৰকাৰে ভুগিব লাগিব আসাম চৰকাৰ ৰেডি হৈ থাকিব লাগিব আমি সিধা মানুহ যেতিয়া আমি প্ৰতিশোধ লম বুলি ভাবো যেতিয়া আমি প্ৰতিজ্ঞা কৰো তেতিয়া আমাৰ কথা এটাই बेनिखाय बे आखुखौ जोंबो दिन्थिनो नांगोन दिनै जों मिथिगौ जों बुङाखै रायजोआ बुंदों बर' फिसाफ्रा बुंदों ससियेल मिडियायाव सासे रन्जन दैमारिखौ जोबना दिनबा मा जानो हाजार रन्जन दैमारि जोनोम जागोन एजन रन्जनक ता फुमाय थब पारे किन्तु हाजार रन्जन दैमारिर जन्म हब बर' सकলৰ মাজত जुगते रंजन दैमारिर सहिते 9 जन लोকক जेटा যাবজ্জীবন কারাদণ্ড দিলে সেই ঘটনাটোৱে আমাৰ ফেসবুকত সোশ্যাল মিডিয়াত এটা মুভমেন্ট আনিলে আন্দোলন আনিলে কোনেও কোনোদিন এটা সেন্টেন্স নিলিখা মানুহু ফেসবুকত লিখিবলৈ আৰম্ভ কৰিলে প্ৰতিজন বড় মানুহে